বৈজ্ঞানিক তোমাৰ মহাশক্তি সংসাৰ পথত কিয় যায় আগুৱাই তুমিও মানুহ এই ধুনীয়া দয়াৰ তোমাৰো প্ৰাণত আছে মায়া স্বপ্ন অনুভূতি জীয়াই থকা শুনা জানো নাছিলে প্ৰলয়ৰ ঘূৰ মানুহৰ কৰুণ ক্ৰন্দন কবিময় কৰু অনুৰোধ কলংককাৰী মাগাত নাহানিবা তুমি নকৰিবা সৃষ্টি মৰুভূমি। এই কবিতা ফাঁকিৰ আবৃত্তিকাৰ কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকন, যি একাধাৰে এজন কবি, গীতিকাৰ, প্ৰবন্ধকাৰ, গল্পকাৰ, নাট্যকাৰ তথা এজন সাংবাদিক আছিল। তেখেতৰ সৃষ্টিৰাজিয়ে অসমৰ সাহিত্য ভঁৰাল চহকী কৰি থৈ গৈছে। আহকচোন এই মহান ব্যক্তিজনৰ বংশৰ পৰিয়াল তথা তেখেতৰ বিষয়ে কিছু কথা জানো। অম্বেশ্বৰ চেতিয়া ফুকনৰ বিষয়ে ক'বলৈ বহু কথাই আছে, তাৰে কেইটামান কথাই আমি ক'ব খুজিছোঁ। তেওঁৰ বংশটো আছিল আহোমৰ ৰাজবংশ থাৱৰীয়াল ফৈদৰ, পৰ্বতীয়া থাৱৰীয়াল ফৈদৰ লোক তেওঁলোক। স্বৰ্গদেউ প্ৰতাপ সিংহ বুঢ়া ৰজা, তেওঁৰ দুগৰাকী ৰাণী আছিল, কিন্তু দুয়োগৰাকী সন্তান নাছিল। সন্তান নথকাৰ কাৰণে থাৱৰীয়াল বংশৰ পৰা এজন ল'ৰা তেওঁলোকে তুলি লৈছিল, আৰু এই তুলি লোৱা ল'ৰাজন আছিল জপৰজল নামটো। জপৰজল যেতিয়া ডাঙৰ হ'ল তেতিয়া তেওঁক বৰচেতিয়া উপাধি দি ৰাজকাৰ্যত নিয়োগ কৰিছিল। আৰু এই বৰচেতিয়া বংশৰে আছিল অম্বেশ্বৰ চেতিয়া ফুকন। বৰচেতিয়াৰ পুতেক আছিল ভোলানাথ, ভোলানাথৰ পুতেক বিষ্ণুৰাম, বিষ্ণুৰামৰ পুতেক যজ্ঞেশ্বৰ। তাৰ আগতে আছিল যজ্ঞেশ্বৰৰ পুতেকেই হ'ল অম্বেশ্বৰ চেতিয়া ফুকন। তেওঁ তিনিজন ককাই ভাই, অম্বেশ্বৰ চেতিয়া ফুকন আৰু নগেন চেতিয়া ফুকন আৰু অবিনাশ। এওঁলোকৰ বংশৰ এজন লোকে শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ লগত যুদ্ধ কৰিছিল বালি সেনাপতি হিচাপে। তেতিয়াৰ পৰা তেওঁলোকৰ উপাধিটো চেতিয়া ফুকন হ'ল। বৰচেতিয়াৰ পৰিৱৰ্তে চেতিয়া ফুকন হ'ল, আৰু তেতিয়াই অম্বেশ্বৰ চেতিয়া ফুকন নামে জনাজাত হ'ল। অম্বেশ্বৰ চেতিয়া ফুকনৰ জন্ম হয় 1912 চনত নেচাগড় গোহাঁই গাঁৱত। আৰু সৰুৰ পৰা তেওঁ বৰ সহজ সৰল চোকা বুদ্ধিৰ মানুহ আছিল। তেওঁ LP স্কুল পাছ কৰি শিৱসাগৰ চৰকাৰী হাইস্কুলত নাম লগালে। তেওঁ 4ৰ্থ শ্ৰেণীত পঢ়ি থকা সময়তে এখন কিতাপ, কবিতা কিতাপ উলিয়াইছিল। এখন হৈছে তটিনী, গীতেৰে ভৰপূৰ কবিতা পুথিখন। তাৰপিছত তেওঁ আহোম শক্তি নামৰ আন এখন কিতাপ উলিয়ায়। আহোম শক্তিখন হ'ল আহোমৰ সূৰ্য বীৰ্য বীৰ বীৰাংগনাসকলৰ কথা এটাত আছিল। ইয়াৰ পিছতে তেওঁ 1930 চনত তেওঁ স্বাধীনতা যুদ্ধত যোগ দিয়ে। তেতিয়া তেওঁ 8ম শ্ৰেণীৰ ছাত্ৰ আছিল, আৰু 8ম শ্ৰেণীৰ ছাত্ৰ থকাৰ বাবে তাৰ পৰাই তেওঁৰ শিক্ষা শেষ হৈছিল। আৰু তেওঁ সেই 30 চনত 14 দিন জেল খাটিছিল। 14 দিন জেলৰ পৰা ওলাই আহি 1931 চনত জাজি টি কোম্পানীৰ বৰচলা নামে বাগিচাত তেওঁ কামত যোগ দিয়ে বাগানত। আৰু তাত তেওঁ 4 বছৰৰ কাম কৰাৰ পিছত তেওঁ সোণাৰী অঞ্চলৰ চিংলো টি কোম্পানীৰ নাফুন বাগিচালৈ আহে 1935 চনত। নাফুন বাগিচাত তেওঁ 35 বছৰ সুখ্যাতিৰে চাকৰি কৰি হেড টি হাউচ বাবু হিচাপে
অৱসৰ গ্ৰহণ কৰে 1970 চনত আৰু বাগিচাৰ চাকৰি কৰি থকা সময়তে তেওঁ কবিতা লিখিবলৈ আৰম্ভ কৰে আৰু তেওঁৰ কবিতা এনেকুৱা আছিল যে যিসকল সেই সময়ৰ কবি সাহিত্যিক যেনে পদ্মত চলিহা ডিমেশ্বৰ নেওগে আদি কৰি এইসকলে তেওঁ উৎসাহিত কৰিছিল কবিতা লিখিবৰ কাৰণে আৰু সেইধৰণে তেওঁ অসম সাহিত্য সভাৰ লগত তেওঁ সম্পৰ্ক গঢ়ি উঠিছিল আৰু সাহিত্য সভাত তেওঁ গৈছিল আৰু নাফক চাহ বাগিচাত তেওঁ চাকৰি কৰি থকা সময়তে তেওঁ কেইবাখনো সাহিত্য সভাত যোগদান দিছিল তেওঁ 1963 চনত তেওঁ ৰঙীয়া সাহিত্য সভাৰ কবি সন্মিলনৰ সভাপতি হিচাপে তেওঁ নিৰ্বাচিত হৈছিল এইটো এটা বৰ ডাঙৰ কথা কিয়নো এজন অষ্টম শ্ৰেণীলৈকে পঢ়া ছাত্ৰ বা পঢ়া এজন লোকে অসম সাহিত্য সভাৰ দৰে এটা ডাঙৰ অনুষ্ঠানত কবি সন্মিলনৰ সভাপতিৰ আসন পোৱাটো নিশ্চয় উদ্যোগ কথা নহয় শুনা যায় যে সেইখন সাহিত্য সভাত তেওঁ কবিতাৰে বক্তৃতা দিছিল ইয়াৰ পিছত তেওঁ 1965 চনত তেওঁ 75 চনত তিনিচুকীয়া সাহিত্য সভাত তেওঁ সাংস্কৃতিক সন্মিলনৰ সভাপতি আছিল আৰু তাত তেওঁ উদ্বোধক হিচাপে সাংস্কৃতিক সন্মিলনৰ উদ্বোধক হিচাপে তেওঁক নিয়োগ কৰিছিল আৰু তেওঁ উদ্বোধনী ভাষণ সংস্কৃতিৰ সম্পৰ্কে যথেষ্ট কথা অসমীয়া লোকসাহিত্য লোকসংগীত লোকগীতৰ সম্পৰ্কে কৈছিল তেওঁ 1965 চনৰ নাজিৰা যিখন অধিৱেশন আছিল সাহিত্য সভা সেই অধিৱেশনতে তেওঁ কবিতা কোঁৱৰ উপাধি প্ৰদান কৰিছিল অসম সাহিত্য সভাই কবিতা কোঁৱৰৰ কনিষ্ঠ পুত্ৰ প্ৰদীপ চেতিয়া ফুকনৰ মুখেৰে তেখেতৰ পৰিয়ালৰ বিষয়ে কিছু কথা জনোৱা হওক নমস্কাৰ দেউতা কৰ্মসূত্ৰে সোণাৰী নাফক বাগিচাত তেখেতে কৰ্মসূত্ৰে আহিছিলে আৰু তেখেতৰ জন্ম হৈছিলে মেছাগড় গোহাঁই গাঁৱত আৰু পাছত নাফকৰ পৰা ৰিটায়াৰ হোৱাৰ পাছত নাফক বাগিচাৰ পৰা ৰিটায়াৰ হোৱাৰ পাছত তেখেতে সোণাৰী বৰুৱালীত নিগাজিকৈ থাকিবলৈ আৰম্ভ কৰিছিলে য'ত তেখেতে ঘৰটোৰ নাম দিছিলে কবিতা কুটিৰ অৰ্থাৎ কবিতাৰ আশ্ৰয় আৰু কবিতাতে তেওঁ ইয়াতে নিমগ্ন হৈছিলে আমাৰ মা দুগৰাকী আছিলে প্ৰথম মাৰ ভাগৰ ছোৱালী 6জনী আৰু দ্বিতীয় মাৰ ভাগৰ আমাৰ 3গৰাকী ছোৱালী আৰু 4টা ল'ৰা গতিকে এটা ডাঙৰ পৰিয়াল আৰু বিভিন্ন অসমৰ বিভিন্ন ঠাইত তেখেতৰ ছোৱালী বিয়া দিছিলে ডাঙৰ বাইদেউক বিয়া কৰিছিলে ৰাজগড় হাই ছেকেণ্ডেৰীৰ অধ্যক্ষ তিলক বৰুৱাদেৱে আৰু বাইদেউ তাতে উপাধ্যক্ষ হিচাপে তাৰ পৰা তেওঁ অৱসৰ ল'লে ভিনদেউ ইতিমধ্যে ঢুকাইছে আৰু তেওঁলোকৰ ল'ৰা এটা আৰু ছোৱালী 6জনী তাৰ পাছৰ বাইদেউ বিয়া হৈছিলে মেছাগড়তে কিন্তু ভিনদেউ কৰ্মসূত্ৰে ৰহা কলেজৰ অধ্যক্ষ হিচাপে তাত কাম কৰাৰ বাবে তেওঁলোকে তালৈ উঠি গৈছিলে আৰু ভিনদেউ আছিলে পূৰ্ণকান্ত বুঢ়াগোহাঁই আৰু তেওঁলোকৰ ল'ৰা এটা আৰু ছোৱালী 5জনী আছিলে ইতিমধ্যে বাইদেউ ভিনদেউ আৰু ভাগিনৰ বৰ্তমান এই সংসাৰত তেওঁলোক নাই তাৰ পাছৰ বাইদেউ আছিলে আমাৰ মঙ্গলদৈত আছিলে তেখেতে মঙ্গলদৈ কলেজৰ তেখেতে অৰ্থনীতি বিভাগৰ অধ্যাপক আছিলে ভিনদেউ আছিলে কুমুদ সন্দিকৈ আৰু তেওঁলোকে তাৰ পৰা ৰিটায়াৰ হোৱাৰ পাছত তেখেতে মৰাণতে তেওঁলোকে নিগাজিকৈ থাকিব ল'লে ইতিমধ্যে বাইদেউৰ মৃত্যু হৈছে আৰু তেওঁলোকৰ ল'ৰা এটা ছোৱালী এজনী আৰু পাছৰ বাইদেউ তোষেশ্বৰ খনিকৰ আমাৰ চৰাইদেউ বাগিচাৰ একালত তেখেতে তাতে মেনেজাৰ কৰি আছিলে আৰু বৰ্তমান নাজিৰাতে তেওঁলোকে স্থায়ীকৈ থাকিব ল'লে সেই বাইদেউ আছে ভিনদেউ বৰ্তমান এই জগতত নাই তেওঁলোকৰ ল'ৰা 3টা আৰু ছোৱালী 2গৰাকী তাৰ পাছৰ বাইদেউ বৰ্তমান সোণাৰী নাফক বাগিচাতে আছে তেখেতক তৰুণ গগৈ
বিয়া কৰাইছিলে আমাৰ ভিনদেউ। বৰ্তমান ভিনদেউ এই জগতত নাই, কিন্তু নাফুকতে তেওঁলোকে গোটেইখিনি আছে। আৰু তেওঁলোকৰ সেই বাইদেউৰ ল'ৰা 3টা, ছোৱালী 1গৰাকী। তাৰ পাছৰ বাইদেউক বিয়া কৰিছিলে বেতবাৰীলৈ আমি বিয়া দিছিলে এগৰাকী শিক্ষাবিদ ভিনদেউ আনন্দ বৰপাত্ৰ গোহাঁই, আৰু তেখেতৰ ল'ৰা 2জন। তাৰ পাছৰ বাইদেউক বিয়া দিছে যোৰহাটলৈ। ভিনদেউ আছিলে নামৰূপ ফাৰ্টিলাইজাৰ কোম্পানীত তেখেতে চাকৰি কৰিছিলে, আৰু তেওঁলোকে তাৰপৰা ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট লৈ যোৰহাটলৈ গ'ল, আৰু তাতে তেওঁ বৰ্তমান এই সংসাৰত নাই। তেখেতৰ ল'ৰা 1জন। আৰু তাৰ পাছৰ বাইদেউ তেওঁ যোৰহাটলৈ বিয়া হৈছিলে, কিন্তু বৰ্তমান সোণাৰীৰ বাসিন্দা। ভিনদেউ নবীন বুঢ়াগোহাঁই, তেওঁ কাম কৰিছিলে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদত এজন অভিযন্তা হিচাপে। গতিকে বৰ্তমান সোণাৰীতে তেওঁ এষ্টাব্লিছ হয়, ইয়াতে তেওঁ বাসগৃহ কৰিলে, আৰু তেখেতৰ ছোৱালী 2জনী। তাৰ পাছৰ বাইদেউ ঘৰতে আমাৰ থাকে। আৰু আমাৰ ল'ৰা হিচাপে প্ৰথম দাদাই অসম পুলিচ বেটেলিয়নত কাম কৰিছিলে। বৰ্তমান তেওঁ ৰিটায়াৰ হোৱাৰ পাছত তেওঁ পাটঠাকুত থাকে। তেওঁৰ ল'ৰা 1টা আৰু ছোৱালী 2জনী। আৰু তাৰ পাছৰ যিকেইজন আছোঁ, আমি 3জন আছোঁ। আমি একেলগে সোণাৰীত এই ঘৰতে আমি বাস কৰোঁ। আমাৰ মাজু দাদা পদ্মকুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সহকাৰী শিক্ষক হিচাপে যোৱা বছৰ ৰিটায়াৰ হৈছে, আৰু তেওঁলোকৰ ল'ৰা 1জন। আৰু মোতকৈ ওপৰত এজন আছে দাদা, তেওঁ বৰ্তমান ব্যৱসায়ী। তেওঁৰ ছোৱালী 1জনী, বৰ্তমান তেওঁ ছোৱালীজনী বিয়া দিয়া হৈছে, আৰু মই একেবাৰে সৰু, মোৰ ছোৱালী 1জনী। কবিতা কোঁৱৰ প্ৰত্যেকটো সৃষ্টিৰাজিতেই যেন তেওঁ জাতিপ্ৰেম প্ৰকাশ পাইছিল। তেওঁৰ কৰ্মস্পৃহা তথা তেখেতৰ সৃষ্টিৰাজিৰ বিষয়ে কিছু কথা আমি জুৰিদেৱী ফুকনৰ মুখেৰে জানো আহকচোন। অসমৰ কাব্যৰ আকাশত কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকন হ'ল এটি উজ্জ্বল নক্ষত্ৰ। তেখেতৰ দেহে মনে শিৰাই উপশিৰাই কবিতাৰ প্ৰবাহ। তেখেত এজন স্বভাৱ কবি। তেখেতে বাৰ্তালাপ কৰে কবিতাৰে, আশীৰ্বাদ দিয়ে কবিতাৰে, শুভকামনাও জনায় কবিতাৰে, যিটো সহজতে দেখিবলৈ পোৱা নাযায়। অহৰহ তেখেতৰ মুখেৰে কবিতা নিগৰি আহে, যেন তেখেতৰ ভিতৰত অন্তৰত এখন কবিতাৰ স্ৰোতস্বিনী চিৰপ্ৰবাহমান হৈ আছে। তেখেতে 4ৰ্থ শ্ৰেণীত থাকোঁতেই প্ৰথম এখন কাব্যপুথি ৰচনা কৰিছিল, নাম আছিল তটিনী। তাৰপিছত তেখেতে বুকুৰ বাথা, আহোম শক্তি, দেশৰ মাটিৰ পূজাৰ ফুল, সেউজী পাতৰ ৰাঙলী বোল ইত্যাদি ভালেকেইখন কবিতাৰ পুথি ৰচনা কৰিছে। তেখেতৰ কবিতাবিলাকত বিশেষকৈ দেশপ্ৰেমৰ কথা বেছিকৈ পোৱা যায়। তেখেতে নিজৰ দেশখন, নিজৰ জাতি, এই আটাইখিনি অন্তৰৰ গভীৰৰ পৰা ভাল পাইছিল, আৰু কবিতাত সেইখিনি প্ৰকাশ পাইছে। লগতে তেখেত আছিল এজন চাহ বাগিচাৰ কৰ্মচাৰী। প্ৰথম অৱস্থাত তেখেতে বৰচলা চাহ বাগিচাত চাকৰি কৰিছিল। তাৰ পাছত তেখেতে বৰ্তমান চৰাইদেউ জিলাৰ নাফুক চাহ বাগিচাত তেখেতৰ সুদীৰ্ঘ কৰ্মজীৱন, তাতেই তেখেতে সেৱা আগবঢ়াইছিল। 35 বছৰ কাল তেখেত তাতে চাকৰি কৰিছিল। আৰু চাহ বাগিচাক তেখেতে ইমান ভাল পাইছিল, সেউজীয়া চাহৰ মাজত তেখেতৰ সৃষ্টিশীল মনটোৱে প্ৰাণ পাই উঠিছিল। আৰু তেখেতে যেতিয়ালৈকে কবিতা কোঁৱৰ উপাধিটো পোৱা নাছিল, তেখেতে নিজৰ নামৰ লগত TM এইটো লিখিছিল। টি মানে হৈছে টি, চাহ, এম মানে হৈছে মেন, চাহৰ মানুহ, টি মেন। আৰু এই TM আখৰ দুটাই আৰু এটা পৰিচয় দাঙি ধৰে, টাই মেন, টাই জনগোষ্ঠীৰ লোক। তেখেতে নিজকে টাই জনগোষ্ঠীৰ এজন লোক হিচাপে গৌৰৱ কৰে, লগতে চাহ বাগিচাৰ মানুহ হিচাপেও তেখেতে গৌৰৱ কৰে, আৰু সেইকাৰণে নিজৰ নামৰ লগত TM বুলি লিখিছিল। পাছত যেতিয়া নাজিৰাৰ অসম সাহিত্য সভাৰ অধিৱেশন হৈছিল, বিশেষ সাংস্কৃতিক সন্মিলনে তেখেতক কবিতা কোঁৱৰ উপাধি দিছিল,
তাৰ পাছৰ পৰা কবিতা কোঁৱৰ লিখাৰ পাছৰ পৰাহে এই TMটো লাহে লাহে নাইকিয়া হৈছিল, লিখোঁতেহে নাইকিয়া হৈছিল, কিন্তু তেখেতৰ অন্তৰৰ পৰা নাইকিয়া হৈ যোৱা নাছিলে। গতিকে এই কথাটো তেখেতৰ নিজৰ কৰ্মক্ষেত্ৰখনৰ প্ৰতি, চাহ বাগিচাৰ জীৱনটোৰ প্ৰতি কিমান গভীৰ প্ৰেম সেইটো প্ৰকাশ কৰে। লগতে নিজৰ যি উপৰি পুৰুষৰ চিনাকি সেইটো তেখেতে খুব গৌৰৱেৰে দাঙি ধৰিছিল। তেখেতে টাই ভাষা চৰ্চাও কৰিছিল, বহুখিনি জ্ঞান তেখেতৰ আছিল এই বিষয়ত। আৰু লগতে তেখেত এজন বনৌষধিবিদো আছিল। তেখেতে বহুত বন দৰৱ জানিছিল আৰু মানুহে তেখেতৰ বন দৰৱ লৈ পেলাই উপকৃতও হৈছিল। কবি যথেষ্ট কল্পনাপ্ৰৱণ আছিল, তেখেতৰ এটা অনুভূতিশীল মন আছিল। কবি মাত্ৰেই এখন অনুভৱী সেয়া থাকিবই। আৰু তেখেতৰ জীৱনত এটা বৰ ৰসাল ঘটনা ঘটিছিল জীৱনৰ আগছোৱাত, যৌৱনৰ প্ৰথম সময়ছোৱাত। তেখেত মেছাগড়ৰ আছিলে তেখেতৰ প্ৰথম জন্মস্থান। তাতে সেইফালে দিখৌ নৈৰ ঘাটত, পানীঘাটত এগৰাকী গাভৰুৱে সদায় তেওঁলৈ চাই থাকে। আৰু এনেধৰণে এদিন তেখেতৰ হাতত এটা টোপোলা দিছিল। কবিয়ে ভাবিলে সেয়া প্ৰেমপত্ৰ। ঘৰলৈ আহি টোপোলাটো খুলি প্ৰেমপত্ৰ পঢ়িবলৈ ল'লে, কিন্তু সেই গাভৰুগৰাকী আছিল অনাখৰি, আখৰ চিনি নাপায়, তেওঁ প্ৰেমপত্ৰ লিখিব নাজানে। সেই টোপোলাটোত আছিল 4টা বস্তু: এখন থুৰীয়া তামোল, চৰাইৰ পাখি এখিলা, জলকীয়া এটা আৰু এটুকুৰা এঙাৰ। কবিয়ে ভাবিলে এই 4টা বস্তু কি? কিয় দিলে মোক এই 4টা বস্তু? কি বুজাইছে? তাৰপিছত তেওঁ অনুভৱী হিয়াখনেৰে গম পালে, থুৰীয়া তামোলখনেৰে সেই গাভৰুগৰাকীয়ে কৈছে, কিবা যদি দায় দোষ কৰিছোঁ কবিয়ে যেন ক্ষমা কৰে। জলকীয়াই বুজাইছে, তেওঁক দেখিলে গাভৰুৰ হিয়াখন জালুক জলকীয়াই পোৰাৰ দৰে পোৰে। তাৰ পাছত চৰাইৰ পাখি, যদি চৰাই হ'লোহেঁতেন নিমিষতে তোমাৰ কাষলৈ উৰি গ'লোহেঁতেন। আৰু এঙাৰ, যে তোমাক নাপালে মোৰ হিয়াখন এঙাৰৰ দৰে কলা পৰি যায়। সেই গাভৰুগৰাকীৰ মনৰ ভাৱখিনি সেই প্ৰতীকৰ জৰিয়তে কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকনদেৱে তাহানিতেই অনুভৱ কৰি লৈছিল। কিমান কল্পনাপ্ৰৱণ আৰু কিমান অনুভৱী এখন হৃদয় তেখেতৰ তাতে গম পোৱা যায়। আৰু প্ৰতীকৰ অৰ্থবিলাক তেখেতে কেনেকৈ হৃদয়ংগম কৰিছিল, সেয়েহে পিছত তেখেত কবিতা কোঁৱৰ হ'বগৈ পাৰিছিল। তেখেতৰ চকুলো ওলাই আহিছিল যেতিয়া সেই প্ৰতীকৰ অৰ্থ গম পাইছিল, যে গাভৰুগৰাকীয়ে কিমান গভীৰভাৱে তেওঁক ভাল পাইছে আৰু সেই ভাল পোৱাৰ প্ৰকাশ তেওঁ এনেদৰে টোপোলাটোৰ মাজেৰে কৰিছে। সেই কথাবোৰ তেখেতে পাছৰ জীৱনত কৈছিল আৰু আমি অনুভৱ কৰিছিলোঁ সকলোৱে, যে তেখেতৰ সেই হৃদয়খনৰ কথা, অনুভৱী হৃদয়খনৰ কথা। অসমৰ অতীতৰ কথা সোঁৱৰি কবি কেতিয়াবা আৱেগিক হৈ যায়। সেই তাহানিৰ 600 বছৰীয়া আহোম ৰাজত্বৰ দিনবোৰ, সেইবিলাক সোঁৱৰি বৰ্তমানৰ লগত তুলনা কৰি তেখেতে কেতিয়াবা বৰ দুখ কৰে। আৰু সেই দুখ তেওঁৰ কবিতাৰ মাজেৰে ওলাই আহে। যে মৈদামত স্বৰ্গদেউ নাই, তেনেকুৱা এটা কবিতাও তেখেতে লিখিছে। ৰংপুৰে আজি বিনাই, তেনেকুৱা কবিতাও আছে। সেইবিলাক খুব সুন্দৰকৈ তেখেতে সেই কবিতাবিলাকৰ জৰিয়তে অতীতৰ কথাবিলাক প্ৰকাশ কৰিছে। বিশেষভাৱে বেছিভাগ কবিতাতে তেখেতৰ দেশপ্ৰেমী ফুটি উঠিছে। তাৰ লগে লগে তেখেতৰ কবিতাত বৈজ্ঞানিককো তেখেতে প্ৰশ্ন কৰিছে, যে সেই বৈজ্ঞানিক ধ্বংস কিয় কৰা তুমি? তেনেকুৱা কবিতাও আছে, যে বৈজ্ঞানিকে সৃষ্টিহে কৰিব লাগে, সৃষ্টিৰ মাজেৰে মানুহৰ মংগল হ'ব লাগে, তাৰ মাজত কিয় কেতিয়াবা এই ধ্বংসৰ বাতৰিবিলাক আহে? কবি প্ৰাণ ব্যথিত হৈ পৰে। মজদুৰ ভাইসকলক লৈও তেখেতে কবিতা লিখিছে, জাগিবৰ হ'ল, সেই মজদুৰ ভাইসকলে প্ৰাপ্য অধিকাৰ পাবৰ হ'ল, তেনেধৰণৰ কবিতাবিলাক আমি পাওঁ তেখেতৰ লেখনিত। আৰু তেখেতে কবিতা, তাৰ সংজ্ঞাও এই কবিতা শব্দটোৰ মাজেৰে দাঙি ধৰিছিল। তেখেতে কৈছিল, ক মানে কথা,
বি মানে বিশেষ আৰু তা মানে হৈছে তাৎপৰ্যপূৰ্ণ। অৰ্থাৎ বিশেষ তাৎপৰ্যপূৰ্ণ কথাই হ'ল কবিতা। ইমান ধুনীয়াকৈ কবিতা শব্দটোৰেই কবিতাৰ সংজ্ঞা তেখেতে দাঙি ধৰিছিল। সঁচাই খুব ভাল লগা এটা কথা আৰু সঁচা কথাখিনিকেই কৈছিল। কবিতাততো বিশেষ তাৎপৰ্যপূৰ্ণ কথাই থাকে, ইংগিতৰ জৰিয়তে, প্ৰতীকৰ জৰিয়তে খুব কম কথাতে বহুত কিবা কিবি বুজোৱা হয় কবিতাত। হয়তো 2টা শব্দৰে 3টা শব্দৰেও কেতিয়াবা কবিতা হৈ যায়, বিশেষ তাৎপৰ্যপূৰ্ণ কথা। কবি কেৱল কবিতাই ৰচনা কৰা নাছিলে, তেখেতে গীতো ৰচনা কৰিছিল। বৰ সুন্দৰ সুন্দৰ গীত তেখেতৰ এতিয়াও ৰেডিঅ'ত বাজি থাকে। জীৱনবোধৰ কথা আছে, মোৰ জীৱনৰ সন্ধিয়া নামিছে, বেলি পৰো পৰো হ'ল, এনেকুৱা ধৰণৰ গীত। প্ৰেমৰ গীত, যি তাজমহল প্ৰেমৰ সৌধ, তাক লৈও তেখেতে গীত লিখিছিল। চাহজাহান চাহজাহান কৰিলা তুমিয়ে তাজ নিৰ্মাণ, এনেধৰণৰ বহুত গীত আছে। গতিকে এইগৰাকী ব্যক্তিক 1975 চনত সাহিত্যিক পেঞ্চন প্ৰদান কৰা হৈছিল আৰু অসম চাহ কৰ্মচাৰী সংস্থাৰ সোণাৰী শাখাই তেখেতৰ এখন কবিতাৰ পুথি প্ৰকাশ কৰিছিল। সেই কবিতাৰ পুথিখন হৈছে সেউজী পাতৰ ৰাঙলী বোল। এয়া এটা তেখেতৰ প্ৰতি খুব সুন্দৰ শ্ৰদ্ধা প্ৰদৰ্শন কৰি এই কামটো কৰিলে চাহ কৰ্মচাৰী সংস্থাই। গতিকে তেখেতলোকো ধন্যবাদৰ পাত্ৰ। অসম সাহিত্য সভাৰ লগত জড়িত হৈ আছিল। সোণাৰীৰ বিভিন্ন ধৰণৰ সাহিত্যৰ অনুষ্ঠানবিলাকৰ লগত তেখেত জড়িত হৈ আছিল। চৰাইদেউ মহকুমা সাহিত্য চৰা এসময়ত আছিল তেখেতৰ লগত চন্দ্ৰ ফুকন, ডিম্বেশ্বৰ গগৈ, তাৰপিছত ৰবীন গগৈ, এনেধৰণৰ বহুত ব্যক্তি আছিল। এগৰাকী ভাস্কৰ্যবিদ আছিল, মোৰ নামটো হঠাতে মনলৈ অহা নাই। তেখেত চলা পথাৰৰ ফালৰ আছিলে এজন ব্যক্তি, ক্ষমা কৰিব, মই এতিয়া নামটো মই মনলৈ আনিব নোৱাৰিলোঁ হঠাতে। এই আটাইবিলাকে এটা সৃষ্টিশীল মঞ্চ গঢ়ি তুলিছিল তেতিয়া। চৰাইদেউ মহকুমা আছিল তেতিয়া, চৰাইদেউ জিলা নহয়, মহকুমা হৈ আছিল। মহকুমা বিভিন্ন প্ৰান্তৰত এই অনুষ্ঠানটো হৈছিল, সৃষ্টি হৈছিল। তাত সাহিত্যৰ সৃষ্টি হৈছিল, ভাস্কৰ্য শিল্পৰ চৰ্চা হৈছিল। এটা বৰ সুন্দৰ অনুষ্ঠান আছিল এসময়ত, কিন্তু পাছলৈ লাহে লাহে তেখেতলোকৰো বয়সস্থ এটা অৱস্থা আহি পৰিল আৰু লাহে লাহে অনুষ্ঠানটো নাইকিয়া হৈ আহিল। কবিতা কোঁৱৰজনাৰ কেইবাটাও গীতত কণ্ঠনি গঢ়োৱা শ্ৰীযুত বিপিন শৰ্মা ছাৰৰ মুখেৰে কবিতা কোঁৱৰজনাৰ ব্যক্তিত্বৰ বিষয়ে কিছু কথা জানো আহকচোন। জয়তু জননী অসম প্ৰদেশ, প্ৰণাম তোমাৰ পদুমী পা। জয়তু জননী অসম প্ৰদেশ, প্ৰণাম তোমাৰ পদুমী পা। জাগা উমানন্দ উৰ্বশী বশিষ্ঠ, দিয়া শকতি কামাখ্যা মা। জয়তু জননী অসম প্ৰদেশ, প্ৰণাম তোমাৰ পদুমী পা। জয়তু জননী অসম প্ৰদেশ, প্ৰণাম তোমাৰ পদুমী পা। পলাশবাৰীত শুৱালকুছিত জিলিকি উঠিছে তাঁতৰ শাল। শৰাই ঘাটৰ দলঙে আমাৰ মোহিনী মায়াৰ তৰিছে যা। জয়তে আজি যিজন ব্যক্তিৰ সম্পৰ্কে মোক সুধিবলৈ বা মোৰ পৰা জানিবলৈ আহিছে, মই সেইজনা প্ৰতিথযশা কবি, সাহিত্যিক, গীতিকাৰ, সমাজকৰ্মী, কবিৰাজ, বিভিন্ন দিশৰ এজন ব্যক্তিত্ব থকা ব্যক্তি, যিজনক আমি সোণাৰীবাসীয়ে বৰ শ্ৰদ্ধা কৰিছিলোঁ, এতিয়াও শ্ৰদ্ধা কৰোঁ। তেখেত অম্বেশ্বৰ চেতিয়া ফুকন, কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকন বুলি ক'লে সমগ্ৰ চৰাইদেউ জিলাৰ মানুহে তেখেতক জানিছিল, অসমৰ মানুহেও তেখেতক জানে। আৰু তেখেতৰ যিটো ব্যক্তিত্ব, সেই ব্যক্তিত্বটো এতিয়াও মোৰ মনলৈ আহে।
বগা ধুতি পাঞ্জাবী পৰিহিত এজন ব্যক্তি, তাৰ ওপৰত কেতিয়াবা জাৰৰ দিনত এই কোট এটা পিন্ধে, জহৰ কোট বুলি কয়, ঠিক তেনেকুৱা ধৰণৰ কোট। আগৰ দিনত জহৰ কোট বুলি কৈছিলে তেনেকুৱা কোটবিলাকত। আজিকালি মোদীয়েও ঠিক তেনেকুৱা ধৰণৰ কোটবোৰ পিন্ধে, কিন্তু তেখেতে প্ৰায়ে এই মুগাৰ বা এৰী এনেকুৱা ধৰণৰ কোটবিলাক পিন্ধিছিলে। আৰু তেখেতৰ ব্যক্তিত্বৰ বিশেষ এটা গুণ, তেখেতে সহজ সৰলভাৱে সকলো মানুহৰ লগতে তেখেত মিলি যাব পাৰিছিলে। কোনো ব্যক্তি বিশেষৰ লগতে যে তেখেতৰ সম্পৰ্ক এনেকুৱা নহয়, একেবাৰে সাধাৰণ স্তৰৰ মানুহৰ লগতো তেখেতে মিলি জুলি সভাই সমিতিয়ে সকলোৱে তেখেতক সমাদৰ কৰিছিল। বৰ খোলা মনৰ মানুহ, অন্তৰত কোনো কুৰ্চুট কপট নাই, কোনো কথা লোক ঢাকো নাই, ভাল দেখিলেও বেয়া দেখিলেও মুখৰ আগতে কৈ দিছিলে। আৰু তেখেতক মই বৰ শ্ৰদ্ধা কৰিছিলোঁ। তেখেতৰ যিখিনি কাব্যিক প্ৰতিভা বা তেখেতৰ যিখিনি সভাই সমিতিয়ে দিয়া বক্তব্য বা মোৰ প্ৰতিও যিখিনি উপদেশ, এই গোটেই কথাখিনিৰ কাৰণে মই তেখেতক শ্ৰদ্ধা কৰিছিলোঁ আৰু মই তেখেতক দেউতা বুলি মাতিছিলোঁ। কাৰণ তেখেতৰ মোৰ বয়স আৰু তেখেতৰ বয়স, মোৰ দেউতাৰ বয়সৰ মানুহ এজনক দেউতা বুলি মাতিবলৈ মই ভাল পাইছিলোঁ আৰু তেখেতেও মোক নিজৰ পুত্ৰৰ নিচিনা জ্ঞান কৰিছিল। সেইকাৰণে সামাজিক কৰ্মত বিভিন্ন ক্ষেত্ৰত কিবা কিবি কৰিলে তেখেতে সদায় উদগনি দিছিল আৰু মোৰ গীত শুনি তেখেতে খুব ভাল পাইছিল, কৈছিলে যে বৰ ভাল লাগে তোমাৰ গীত। তেখেতৰ ডাঙৰজনী ছোৱালী ভাৰতী মোৰ লগতে সোণাৰী মহাবিদ্যালয়ত পঢ়িছিল, পিছত তাই বিয়া হৈ গ'ল। কলেজত পঢ়ি থকাৰ সময়তেই তাইক বিয়া দিলে। কিন্তু বাকী ভনীয়েক দীপালী, তাইও গীত গায়, ৰূপালীয়েও গায়। এই ধৰণে আমি একেলগে গীত মাত গাইছিলোঁ। আৰু তেখেতৰ বিশেষকৈ গীত মাতৰ ক্ষেত্ৰত তেখেতৰ বহু গীত আমাৰ ডিব্ৰুগড় তাৰমানে আকাশবাণীত তেখেতৰ গীত প্ৰকাশিত হৈছে, বহু শিল্পীয়ে তেখেতৰ গীত গাইছে। আৰু মই নিজেও গীত লিখিছিলোঁ, গীত গাইছিলোঁ, সুৰ কৰিছিলোঁ। এবাৰ তেখেতক মই কিবা এটা কথাত ক'লোঁ যে দেউতা মই এনেকুৱা ধৰণৰ কথা, মই গীতখিনি লিখিছোঁ, গাইছোঁ বা কিবা কিবি কৰি আছোঁ, মোৰ গীতখিনি মই ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত দিব পৰাহেঁতেন বৰ ভাল আছিলে, মই এতিয়া একো নাজানো, কেনেকৈনো কি কৰিব লাগে। তেতিয়া তেখেতে ক'লে যে মানে তুমি চিন্তা নকৰিবা, মোৰ দিবা গীতখিনি, মই চাই দিম, চাই পেলাই পাতনিতে মই লিখি দিম, আৰু মই যেতিয়া লিখি দিম তুমি চিন্তা কৰিব নালাগে, সেই গীতখিনি তেওঁলোকে তোমাৰ আকাশবাণী চেণ্টাৰৰ পৰা তাক এপ্লিকেশ্যন দিবই, এনেকৈ বুলি ক'লে। মই সেইধৰণে তেখেতৰ মোৰ হাতে লিখা অৱস্থাতে সেই গীতখিনি, তেতিয়া আজিৰ নিচিনাকৈ প্ৰিণ্ট কৰিব পৰা বা কিবা কিবি কৰি পেলাই দিব লগা ব্যৱস্থা নাছিলে। পাণ্ডুলিপিৰ হাতে লিখা কপিটোকে প্ৰায় 30টামান গীত তেখেতে কোৱা ধৰণে লৈছিলোঁ। সেই গীতখিনি চাই পেলাই তেখেতে পাতনিতে লিখি দিছিল। কিন্তু সেই গীতখিনিৰে সৈতে তেখেতৰ পাতনিটোৰে সৈতে মই ডিব্ৰুগড় ষ্টেচনত দি থৈ গুচি আহিলোঁ। কিন্তু মই এটা জীৱনত মূৰ্খামি কৰিলোঁ যে সেই পাতনিটো তেখেতে যিটো লিখনি লিখি দিছিল সেইটো মই ৰাখিবলৈ নহ'ল। আজি মই বৰ দুখ কৰিব লগা হৈছে, তেখেতো নাই। আৰু তেখেতৰ সেই গীতখিনিও মই অৱশ্যে তেতিয়া এপ্লিকেশ্যন নকৰিলে কিবা কাৰণত, বা ক'ত কেনেকৈ কি কৰি থ'লে নাজানো, সেইটো বাৰু সেইটো এটা বেলেগ পৰ্যায়। কিন্তু তেখেতক মই বিভিন্ন গুণৰ সন্নিৱিষ্ট এজন ব্যক্তি বুলি ভাবোঁ। তেখেতে বৰ সুন্দৰ কথা কেইটামান কৈছিল। মই কবি যেতিয়া, মই গোটেই অসমৰে কবি। মই অকল আহোমৰে কবি নহয়, মই বামুণৰো কবি, মই কলিতাৰো কবি, মই আহোমৰো কবি, মই সকলোৰে কবি। মই যেতিয়া কবি, মই কবিতা অকল কোনোবা এটা সম্প্ৰদায়ক লৈ নিলিখোঁ, মই গোটেই অসমীয়া জাতিৰ কাৰণে মই কবিতা লিখোঁ। আৰু সেই বুলি কৈ সঁচাকৈয়ে তেখেতৰ মানসিকতাৰো সেইখিনি প্ৰকাশ কৰিছিলে। কোনোবা এটা জাতি বা কোনোবা এটা সম্প্ৰদায়ৰ গণ্ডিত তেখেত সোমাই থকা নাছিল। আৰু তেখেতৰ লগত যিটো সম্পৰ্ক আমি পাইছিলোঁ, সেই সম্পৰ্কেৰে এটা নিৰ্দিষ্ট গণ্ডিত থাকি কোনোবা এটা বিশেষ চিন্তাধাৰাৰ ব্যক্তি তেখেত নাছিল। সেইকাৰণে তেখেতক এতিয়াও শ্ৰদ্ধা কৰোঁ, আগতেও শ্ৰদ্ধা কৰিছিলোঁ, এতিয়াও শ্ৰদ্ধা কৰোঁ। আৰু তেখেতৰ এটা বিশেষ গুণ, তেখেতে
সেই বৃদ্ধ বয়সতো ৰাতিপুৱা সোনকালে শুই উঠি তেখেতৰ ঘৰৰ দুৱাৰ মুখৰ পৰা থানাৰ ওচৰলৈকে গোটেই ৰাস্তাটো তেখেতে ঝাৰু এটা দীঘল ঝাৰু এটা লৈ লৈছিলে, ধান লগা ঝাৰু। তেতিয়াই তেখেতে আজি যিটো স্বচ্ছ ভাৰত কৰি আছিলে, তেতিয়াই তেখেতে সেইখিনি কথা চিন্তা কৰিছিল। সেই ৰাস্তাটো গোটেই ৰাস্তাটো সাৰি পুচি তেখেতে পৰিষ্কাৰকৈ থৈছিল। সেই অম্বিকাগিৰি ৰায়চৌধুৰীৰ যিটো চিন্তা যে কৰা মোক কৰি ঝাৰুদাৰ, এনেকুৱা ধৰণৰ কবিতা এটা আছে। সেই কবিতাটোৰ নিচিনাকৈ তেখেতেও ঠিকে কবিতা নিলিখিলেও তেখেতে ঝাৰু মাৰি কবিতাৰে তেখেতে সমাজখন পৰিষ্কাৰ কৰিবলৈ চোৱাৰ দৰে ঝাৰু মাৰিও তেখেতে সেই নিজৰ ঘৰৰ চৌহদটো বা সেই গোটেই বাটটো থানাৰ ওচৰলৈকে সেই গোটেই বাটটো তেখেতে সাৰিছিল ৰাতিপুৱা শুই উঠি। সেইটো তেখেতৰ এটা বিশেষ চিন্তা বা এটা অকণমান ব্যতিক্ৰমী চিন্তা তেখেতৰ মাজত দেখা পাইছিলোঁ। অসমীয়া সাহিত্য ভঁৰাল চহকী কৰি যোৱা কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকন 1994 চনৰ 4 অক্টোবৰ তাৰিখে ইহলীলা সম্বৰণ কৰে। তেখেতৰ সৃষ্টিৰাজিক আজিও জীয়াই ৰাখিবৰ কাৰণে অসম সাহিত্য সন্মিলনীকে প্ৰমুখ্য কৰি বিভিন্নকেইটা অনুষ্ঠান প্ৰতিষ্ঠানে চেষ্টা অব্যাহত ৰাখিছে। আৰু আজি আমি টীম চৰাইদেউ তেওঁক তেখেতৰ মৃত্যু তিথিৰ দিনা শ্ৰদ্ধাঞ্জলি যাচিছোঁ।